44তম কাৰ্বি যুৱ মহোৎসৱৰ সফল উদযাপনৰ বাবে আদৰণি সমিতিৰ কাৰ্যালয় উদ্বোধন কৰিলে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। জিলা বিজেপি চৰকাৰ বিকাশৰ চূড়ান্ত নমুনা সদৰ বজাৰৰ ফুটপাথসমূহত বিপদজনক গাঁত দেখিও চকুমুদা কুলিৰ ভাৰত পৰিষদ চৰকাৰ তথা ডিফু নগৰ কমিটি। মৰণ ফান্দলৈ পৰিণত মান্দ্ৰা সমীপৰ এখন জৰাজীৰ্ণ কাঠৰ দলং অতি বিপদসংকুল অৱস্থাৰে নিতৌ যাতায়াত কৰে গয়া ৰাইজে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়িতা তেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। পাহাৰী জিলা কাৰ্বি আংলঙত যেন উৎসৱৰ ধাৰাবাহিকতা শেষেই নহ'ব। বাৰে ৰহণীয়া জাতি জনগোষ্ঠীৰে ভৰপূৰ জিলাখন কোনোতো নহয় কোনোতো জনগোষ্ঠীৰ উৎসৱ পৃথক পৃথক সময়ত থাকেই। উৎসৱপ্ৰিয় কাৰ্বি আংলংবাসীৰ কাষলৈ ৰঙীন উৎসৱৰ বতৰা লৈ আহি আছে 44তম কাৰ্বি যুৱ মহোৎসৱ। সেয়েহে সাংস্কৃতিক কৰ্মীসকল ইতিমধ্যে তাৰালাংচ সাংস্কৃতিক ক্ষেত্ৰত এই উৎসৱটিৰ সফল ৰূপায়ণৰ বাবে আৰম্ভ কৰিছে বিভিন্ন কাৰ্যসূচী। তদুপলক্ষে আজি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 44তম কাৰ্বি যুৱ মহোৎসৱৰ আদৰণি সমিতিৰ কাৰ্যালয়ৰ উদ্বোধন কৰে। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিতব্য 46তম কাৰ্বি যুৱ মহোৎসৱটি সফল ৰূপায়ণৰ বাবে ৰজাঘৰ প্ৰজাঘৰ ইতিমধ্যে উঠি পৰি লাগিছে। আজি কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মহোৎসৱৰ কাম কাজ সুস্থ তথা সফল ৰূপায়ণৰ লক্ষ্য আগত ৰাখি তাৰালাংচত মুকলি কৰিলে আদৰণি সমিতিৰ কাৰ্যালয় দ্বাৰ। আদৰণি সমিতিৰ দ্বাৰ উদ্বোধন কাৰ্যসূচীত সপত্নী তুলিৰাম ৰংহাঙৰ লগত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে, কাৰ্যবাহী সদস্য অমৰ সিং টিছো, সদস্যক্ৰমে ৰিচাৰ্ড টকবি, ৰাম সিং টিমুং, পবিত্ৰ ৰংপিকে ধৰি KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰো, সম্পাদকৰ তথা জিলা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপি, প্ৰাক্তন বিধায়ক চন্দ্ৰকান্ত টেৰাং প্ৰমুখ্যে বহু সাংস্কৃতিক প্ৰেমী ব্যক্তি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলা পৰিষদৰ চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে সমষ্টিয়ে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ চকুত চমক সৃষ্টি কৰিলে। প্ৰকৃততে বিজেপি শাসকীয় দলে কিনো কৰি আছে? ডিফু বজাৰত ঘূৰি ফুৰিলে পৰিলক্ষিত হয় বিকাশৰ নগ্ন ৰূপ। হয়, জিলা পৰিষদৰ এই চৰকাৰখনে বাৰে বাৰে জনশাসনত নিজৰ নগ্ন ৰূপ দেখুৱাবলৈ আৰু কিমান বাকী? হাজাৰ হাজাৰ কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বিকাশৰ ঢাকঢোল যিমানেই নবজাওক, ইয়াৰ প্ৰকৃত ছবি পৰিষদৰ গাতে লগা গেলেক্সি চিনেমা হল এলেকাত পুৰণি ইংহি গেছ ছাৰ্ভিচ সমীপৰ ফুটপাথলৈ মন কৰিলে দেখা যায়। আৰু আপুনি মই ভাবিবলৈ বাধ্য যে বিজেপি পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত উন্নতিৰ এই চূড়ান্ত ৰূপ ইমানেই ভয়ংকৰ। এই দৃশ্যখিনিলৈ ভালদৰে মন কৰক। ফুটপাথেদি খোজকাঢ়ি যাওঁতে অলপ অন্য মনস্ক হ'লেই ভয়ংকৰ গাঁতত পৰি যোৱাৰ সম্ভাৱনাক অলপো নুই কৰিব নোৱাৰি। হয়, আমি নামি আহিছোঁ। আমি ল'ৰা ছোৱালী লৈ এই ফুটপাথত খোজকাঢ়িবলগীয়াটো বহুত দিগদাৰ হৈছে আৰু ইমানখিনি লেতেৰা আছে, ৰাস্তাখিনি ভাঙি গ'ল। আমি এনেই ছেফটিৰ কাৰণেহে ফুটপাথটো ৰাখোঁ, পোৱালিলৈ খোজকাঢ়িবলৈ, গাড়ীখিনি যাতে গাড়ী ছাইডত যে আমি মানুহখিনি মানুহ ছাইডত আহিম বুলি। কিন্তু দেখিছোঁ যে ইমান বেয়া হৈছে, সেইটোৰ কাৰণে আমিও তলত নামি আহিবলগীয়া হৈছে। ল'ৰা ছোৱালীৰ লগত ৰাস্তাৰ মাজেৰে খোজকঢ়াটো ভাল নালাগে, সেইটোৰ কাৰণে বাৰু ওপৰত হাক এটা আৰু ফুটপাথ এটা ভালকৈ বনাই দিয়ে যাতে চবে ছেফটি কৰি খোজকাঢ়িব পাৰে। আপোনালোকে কিয় ফুটপাথটো ইউজ নকৰিলে? ফুটপাথটো ইউজ নকৰাটো এইটো একদম মানে জেগাত বহুত ভাঙি গৈছে। এইটো ফুটপাথটো গ'লেতো মানে মানুহ পৰি যাব, এইটো কোনোবাটো ল'ৰা ছোৱালী লৈ মানে দেখাকৈ পৰি যাব এইটো। তাৰপিছত ফুটপাথটো গ'লে ইউজ কৰিলে, সেইকাৰণে আমি ফুটপাথ ইউজ নকৰি এইটো ৰাস্তাটো যাবলগীয়া হৈছে। ৰাস্তাত গ'লে আকৌ গাড়ী চাড়ী ভিৰ হৈছে, এইটো খুব দিগদাৰ হৈছে। আমি এইটো মানে বজাৰ কৰা বা এইটো অহা যোৱা কৰাটো আমি বহুত মানে বিপদজনক নিচিনা হৈছে আৰু আমি দিগদাৰ হৈ পৰি আছে আৰু সেইটো কাৰণে অলপ ভাল কৰি বনালেতো অলপ মানে চৰকাৰে ভাল যদি এইটো ৰাস্তা যদি ভাল বনাই তেতিয়াহ'লে মানুহৰ কাৰণে অসুবিধাটো নহয় আৰু যাতে। বহু পিতৃ মাতৃয়ে নিজৰ কণ কণ ল'ৰা ছোৱালীৰ লগত লৈ বজাৰলৈ ওলাই আহে আৰু এই ফুটপাথেদি অনেক স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। ফুটপাথটোৱে দাঁত নিকটাই মুখ মেলি থকা আজি কেইবাবছৰো হ'ল। কিন্তু এই বেয়া আৰু বিপদজনক অৱস্থাৰ পৰা ভাল অৱস্থালৈ অনাৰ প্ৰচেষ্টা জিলা পৰিষদ চৰকাৰে কৰা নাই অথবা জিলা পৰিষদৰ অধীনস্থ ডিফু নগৰ সমিতিয়েও কৰা নাই।
এই দৃশ্য বজাৰ এলেকাৰ কেৱল এইখিনিতেই নহয় ধৰম নলালৈ যোৱা আৰু শিৱবাৰীলৈ যোৱা প্ৰধান পথৰ কাষৰ ফুটপাথসমূহৰো এনে দৃশ্য পৰিলক্ষিত হয় এনে পৰিপ্ৰেক্ষিতত কাৰ্বি স্বায়ত্ব শাসিত বিজেপি চৰকাৰে কেনেকৈ জনসাধাৰণৰ আগত উন্নতিৰ ঢাক ঢোল বজাব পাৰে ভাবিয়ে আপুনি আৰু আমাৰ দৰে একাংশ সচেতন নাগৰিকৰ বুকু হমহমাই যায় আমি দেখুৱাম মানধাতা যুগৰ এখন কাঠৰ দলং যিখন আপুৰণি কাঠৰ দলঙৰ ওপৰেৰে অতি বিপদসংকুল অৱস্থাৰে হাতত জিঅটোলৈ কি ডেকা কি বুঢ়া কি মহিলা কি যুৱতী মহিলা আৰু কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী প্ৰত্যেক দিনাই অহা যোৱা কৰি আহে অৰ্থাৎ কৰিবলৈ বাধ্য বিশ্বৰ অত্যাধুনিক বতাহ চাৰিওফালে বৈ থকা বাবে মানুহৰ জীৱন যাপনৰ মানদণ্ড হাজাৰবাৰে সলনি নহয় এই অঞ্চলৰ গয়া ৰাজ্যৰ জীৱন যাপনৰ শৈলী এয়া কাৰ্বি আংলঙৰ কোনো ভিতৰুৱা অঞ্চলৰ দলঙৰ দৃশ্য বুলি নাভাবিব ডিফুৰ পৰা মাত্ৰ 16 কিলোমিটাৰ নিলগত থকা আমাৰ সকলোৰে চিনাকি অথচ জিলাখনৰ ভিতৰত সৰ্বাধিক গুৰুত্ব থকা মানজা চহৰখনৰ গাতে লগা কেইবাখন গাঁৱৰ ৰাইজে অহা যোৱা কৰা এখন দলং সিংহাসন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এইখন দলঙৰ ওপৰেৰে মেনৰখা বকেক আজি জাৰি তেৰত নিউ গাঞ্জা জৱালিয়ান পিটাইজলৈ যায় গয়া ৰাইজ মেৰামতিৰ পৰখ নোপোৱা গড়কাপ্তানি পথটিৰ লগতে এইখন অতি বিপজ্জনক দলঙৰ ওপৰেৰে শিশু স্কুলীয়া ল'ৰা ছোৱালী বয়স্ক পুৰুষ মহিলা যুৱক যুৱতী সকলো আহযাহ কৰে পৰিষদত কি কংগ্ৰেছ কি বিজেপি সকলো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত সভা কৰিবলৈ আহে আৰু উন্নয়নৰ হাজাৰ প্ৰতিশ্ৰুতি নদী বুৱাই দিয়ে কিন্তু পৰিষদ দখল কৰাৰ পিছত শাসনৰ গাদীত বহাৰ আমেজত সকলো প্ৰতিশ্ৰুতিৰ কথা মনৰ পৰা আঁতৰি গুচি যায় এই কেইখন গাঁৱৰ ৰাইজ এনেদৰে আধুনিক আৰু বিলাসী চহৰৰ কাষত থাকিও আদিম যুগৰ জীৱন শৈলীৰে অতিবাহিত কৰি আহিছে গয়া ৰাইজ সচেতন ৰাইজৰ প্ৰশ্ন এবাৰ দুখ দুৰ্দশাৰ কথা জিলা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা সিংহাসন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি অমৰ সিং টিছৰ কাণত পৰিবগৈনে স্পেশাল রিপোর্ট কার্ড নিউজ আগন্তুক 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 44তম কাৰ্বি যুৱ মহোৎসৱ হাতত মাত্ৰ সময় আছে মাত্ৰ এমাহ কিন্তু আজিৰ তাৰিখলৈকে সাংস্কৃতিক ক্ষেত্ৰ তাৰালাংছত সাংস্কৃতিক কৰ্মী আহজা বিভিন্ন নিৰ্মাণৰ কাম আদিৰ বাবে শ্ৰমিক বিষয়ববীয়া তথা সাংস্কৃতিক কৰ্মীৰে পৰিৱেশ যিমান উৰুলীকৃত হ'ব লাগিছিল সিমান উৎসাহ পৰিলক্ষিত হোৱা নাই হয় এইবেলি 44তম কাৰ্বি যুৱ মহোৎসৱটি জোৰপুৰি হাত পালেহি যদিও বিশাল সাংস্কৃতিক ক্ষেত্ৰত তাৰালাংছৰ সিমান জোৰত কামৰ অগ্ৰগতি পৰিলক্ষিত হোৱা নাই হাতত মাত্ৰ এমাহ সময় বাকী যেতিয়া স্বাভাৱিকতে এইখিনি সময়লৈকে সমগ্ৰ তাৰালাংছৰ ক্ষেত্ৰত সাংস্কৃতিক কৰ্মী তথা বিভিন্ন নিৰ্মাণৰ কৰ্মীৰে উমলা হোৱা পৰিৱৰ্তে কৰবাত যেন খালি লাগিছে বিশাল সাংস্কৃতিক ক্ষেত্ৰটি আজিলৈকে কোনোমতে হাবিবন কাটি চাফা হৈছেহে জানিব পৰা মতে বিশাল তাৰালাংছত মহোৎসৱৰ বাবে 50 অধিক নিৰ্মাণ কমিটি আছে যদিও বাস্তৱত আধা সংখ্যক সদস্য কামত হাত উজান নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে কিন্তু যিসকলে কামত এতিয়া লাগি আছে তেওঁলোকে বৰ আন্তৰিকতাৰে লাগি থকা পৰিলক্ষিত হৈছে কামৰ অগ্ৰগতিৰ লেহেমীয়া গতি দেখি একাংশ নিৰ্মাণ কমিটিৰ সদস্য তথা বিষয়াসকলে কাৰ্বি যুৱ মহোৎসৱৰ কাম খৰতকীয়া সম্পন্ন হোৱাৰ লগতে কাৰ্বিসকলৰ সাংস্কৃতিক পৰম্পৰা মান ৰক্ষাৰ স্বাৰ্থত আন সামাজিক সংগঠনৰ সমূহলৈ সানুন্বয়ে সহায় সহযোগিতা কৰিবলৈ আহ্বান কৰিছে Desember 4 ke cheng la sambo pen tu bangke phaba ke lam nun hai ke la hajira thek kilo ate ke tika ta kilo to bangke la hajira ke claim ta 2 kilo to bangke la dang song hin pen la mane ke na pu la na abate lo ma tu hin bom le tapi same la construction committee member tan pen la mom mat te mena ke ma thalam polo man construction committee hin mane mage stop check tan bom la lebar mage stop check মংগল ইংহি রিপোর্ট কাট নিউজ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ Siragnon
Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount Longpo, loan kachitu unia to Bapan. Labangso of our side Kamei Endonon, Lapen Bank loan Chipione Pen Chapajok Dunon. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: lift of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইন্ডাস্ট্রিজ ডেভেলপমেন্ট কর্পোরেশন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই
কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে দীৰ্ঘদিন ধৰি পশু চিকিৎসালয় নাথাকে পশু চিকিৎসক তথা কৰ্মীসকল এই অভিযোগ স্থানীয় ৰংমংৱে বাখী ৰাজ্যৰ চৰকাৰী বিভাগীয় আৱাস থাকোতেও বিষয়া তথা কৰ্মীসকল চৰকাৰী আৱাস থকাৰ পৰিৱৰ্তে থাকে দূৰত যাৰ বাবে স্থানীয় খেতিয়ক ৰাজ্যৰ আৰ্থ সামাজিক দিশ উন্নয়নৰ বাবে পশুধনৰ সুস্বাস্থ্য অটুট থকাৰ বাবে প্ৰয়োজনীয়তাৰ চিন্তা কৰি স্থাপন কৰা পশু চিকিৎসালয়ৰ পৰা সময়মতে চিকিৎসা সেৱা নোপোৱাৰ অভিযোগ উঠিছে চাও আহক এই ৰিপৰ্ট চাওক ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশত গঞা ৰাজ্যৰ বাবে চৰকাৰে সাজি দিয়া পশুপালন বিভাগৰ কাৰ্যালয়ত আছে ষ্টাফৰ বাবে চৰকাৰী আৱাসো আছে কিন্তু নাই কোনো আৱাসী নাই চিকিৎসক নাই তৃতীয় বৰ্গ আৰু নাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পশু চিকিৎসক গৰাকী আছেগৈ বোকাখাত আৰু তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল আছেগৈ পুথৰি এতিয়া নিমাওমাও পশু চিকিৎসালয় গঞা ৰাজ্যে পশুধনৰ কোনো ৰোগত পৰিলেও চিকিৎসা আদিৰ বাবে যুৱতীয় পৰামৰ্শৰ বাবে নাই কোনো চিকিৎসক বা আন কৰ্মী যাৰ ফলত গঞা ৰাজ্যৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিয়া কাৰ্যালয় মাথো চাবলৈহে আছে অলপ দিনৰ পূৰ্বে চিকিৎসালয়গৰাকীয়ে মাহেকত দুই এবাৰ আহি ন্যূনতম দায়িত্ব পালন কৰি গৈছিল যদিও বিগত এমাহ ধৰি চিকিৎসালয়গৰাকীয়ে এবাৰো নিজৰ কাৰ্যালয়লৈ নহাৰ অভিযোগ উঠিছে চৰকাৰে গঞা ৰাজ্যৰ সুবিধাৰ্থে সাজি দিয়া কাৰ্যালয়লৈ সময়মতে আহি চিকিৎসক তথা কৰ্মচাৰীসকলে নিজৰ কাৰ্য সমাধান কৰিলে গঞাবাসী উপকৃত হ'ব रोमोबे खाइंती गांव है और ये हमारा सामने है रोमोबे सब सेंटर वेटनरी और यहाँ पे 3 स्टाफ रहते थे डॉक्टर और एक चौकीदार रहते हैं और एक थर्ड गेट वो भी कंपाउंडर जैसा है तो लेकिन डॉक्टर तो यहाँ पे आता नहीं है हफ्ते में कभी कभी आते हैं और अभी करीब 1-2 महीने से ज़्यादा हो गया वो आया नहीं है यहाँ पे और ये जो थर्ड ग्रेड और फोर्थ ग्रेड ये दोनों स्टाफ है वो लोग कभी कभी रहते हैं और एक तो यहाँ सामने कुठरी में रूम लेके वहाँ पे रहता है कभी कभी आते हैं और डॉक्टर उसका भी यहाँ पे क्वार्टर है लेकिन वो यहाँ पे रहता नहीं वो जाके वहाँ बुकाखाट में रूम लेके वहाँ पे रहता है कभी कभी कच्चे आता है ये लोग तो हम न्यूज़ वाले से आप लोगों को रिक्वेस्ट करता हूँ कि ये न्यूज़ सबको दिखाए और हम लोगों का जो यहाँ पे इतना बड़ा सरकार ने हम लोगों को ये बना के दिया है वेटनरी एक सब सेंटर लेकिन यहाँ पे अगर सब अगर आके यहाँ स्टाफ रहे तो हम लोगों के लिए अच्छा होगा यहाँ सर्विस हम लोगों को अच्छा ही मिलेगा मंगल इंघे रिपोर्ट काट न्यूज़ কাৰ্বি আংলঙৰ বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে মঙলবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৰংঠেংস্থিত বাসভৱনত সাক্ষাৎ কৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ আগত ছাত্ৰ ছাত্ৰীসকলে অৰ্থনৈতিক ক্ষেত্ৰৰ সন্মুখীন হোৱা অভাৱ অভিযোগৰ কথা সদৰি কৰি বৰ্তমান দি থকা ষ্টেফেন আজি তাৰিখত বেছি কম হোৱা বুলি কয় কোনো এটা সমস্যা সমাধানৰ বাবে এয়া অলপো যথেষ্ট নহয় গতিকে কিছু বহাই দিয়াৰ বাবে বিবেচনা কৰিবলৈ ৰংহাঙক অনুৰোধ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে যুক্তিসংগত নিৰীক্ষলৈ ষ্টেফেন বহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ছাত্ৰসকলক কাৰ্বি আংলং জিলাত এতিয়া স্থিমিত হোৱা নাই ৰংকেৰ পূজাৰ উৎসাহ বৰজান বিনিৰাম গাঁৱত উলহ মালহেৰে সম্পন্ন ৰংকেৰ পূজা কাৰ্বিসকলৰ মাজত প্ৰচলিত বহু পূজাৰ মাজত আটাইতকৈ গুৰুত্ব পোৱা ৰংকেৰ পূজা ঠাইভেদে আৰু কুৰুচাৰ অৰ্থাৎ পুৰোহিত ভেদে কিছু তাৰতম্য থাকে পূজা বিধি সম্পন্ন কৰাৰ ক্ষেত্ৰত বৰজানত এইবেলি ৰংকেৰ পূজাৰ অন্তৰ্গত কেইবাটাও দেৱ দেৱীকে বিধিনুসাৰে পবিত্ৰভাৱে পূজা সম্পন্ন কৰে সম্পন্ন কৰা পূজাসমূহ হৈছে হেম্ফু লাংহে আথান লংনিত আথান খনবামন আথান চমনা আথান লক্ষ্মী চেকেমা লাং আচেকেমা ইংলেং আচেকেমা মূৰ্তি আথান লংলে আহি জিপি আথান মূৰ্তি ফুৱে আথান আদি বিভিন্ন দেৱ দেৱীলৈ বৃহত্তৰ এলেকাৰ লগতে সমূহ জিলা তথা বিশ্ববাসীৰ মংগল কামনা কৰি এই বছৰ ধনে জনে পৰিপূৰ্ণ
পৰিপূৰ্ণ হোৱাৰ কামনাৰে পূজাভাগ সম্পন্ন কৰা হয় পূজাৰ অন্তত কাৰ্বি পূজাৰ পৰম্পৰাগত বিধি অনুসাৰে প্ৰসাদ হিচাপে আটাই এসাঁজ প্ৰীতিভোজ গ্ৰহণ কৰা হয় আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ